everyone, welcome back to my channel. মই বনসী আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আমি দুজন এতিয়া আছো বেংগলোৰত। কৈছিলো ন কালি ভিডিঅ'টোত যে অলপমান হেৰি আছিল অফিচিয়েল ৱৰ্ক আছিল অলপ কৰি আহিলো। এতিয়া আমি গৈ আছো মই পঢ়া কলেজখনলৈ। চাওকচোন ইয়াতে ন আহি কৰোনাৰ ওপৰত যেটো মোৰ ভয় আছিল নহয় সব গুছি গল। কিয় কক ইয়াতে মানুহবোৰ ইমানে বিন্দাস মানে সব মানুহবোৰ একেই তাৰ মানে একোৱে নৰ্মেল লাইফ হৈ আছে। সবে কৰোনা বুলি পাহৰিয়ে থাকিলে মানে বেংগলোৰতে। চাওকচোন বাহিৰৰ লাইফটো মই দেখাই আছো। দেখিছেনে মানুহবোৰ গাড়ীবোৰ মানে ট্ৰাফিক মানে পুৰা ইমানে বেছি ট্ৰাফিক আৰু বহুত মানুহে মাস্ক পিন্ধা নাই, কিছুমানে মাস্ক পিন্ধিছে। আপুনি খোৱাৰ ৰেষ্টুৰেণ্টত ভিৰ কি চাব তাৰ মানে ইমানে এনেকুৱা লাগিছে যেন কৰোনা বুলি একোৱে নাই। ইয়াতে আহি মোৰ ভয়টো কমিয়ে গ'ল কৰোনাৰ ওপৰত। এতিয়া আমি আহি আছো কলেজলৈ। দুখনমান কলেজৰ পৰা চাৰ্টিফিকেট ল'বলৈ আছে। মই যিমান পাৰো চেষ্টা কৰিম আপোনালোকক মই পঢ়া কলেজখনলৈ এবাৰ অকণমান দেখাবৰ কাৰণে। তাৰ পাছত আমি বেলেগ বেলেগ দুটামান জেগালৈ যাম, আপোনালোকক দেখাই থাকিম। ঠিক আছে, আজি কি কি কৰিলো পুৰা দেখাম। ঠিক আছে তেতিয়াহ'লে আপোনালোকে চাই থাকক। মই পঢ়া কলেজখন বুলি ক'লত এটা কথা মনত পৰিলে আপোনালোককো ক'ব মন গ'ল। আচলতে মই বিয়াৰ পাছত প্ৰথমবাৰ মোৰ হাজবেণ্ডৰ চাকৰি আছিলে বেংগলোৰত। তেতিয়া মানে ময়ো ইয়াতে আহি ইয়াতে পঢ়া ষ্টাৰ্ট কৰিছিলোঁ মাষ্টাৰ্ছ। তো সেইকাৰণে লাষ্ট ইয়েৰ মোৰ কমপ্লিট হ'ল নৱেম্বৰত। তো জানুৱাৰী আমি ডিচেম্বৰ মানৰ পৰা আমি আছোঁ তামিলনাডুত। কিন্তু মোৰ এই জেগাখিনি বহুত ভাল লাগে। কিয় কওকচোন, প্ৰথম আহিছিলোঁ বিয়াৰ পাছত ইয়াতে যেতিয়া মানে এই জেগাখিনি, তো বেংগলোৰটো মানে বেংগলোৰ নিচিনা হ'ব নোৱাৰে এনেকুৱা নিচিনা লাগে। আৰু বেংগলোৰত ইমানেই বেছি মস্তি কৰিছিলোঁ লগৰবোৰৰ লগত, সেই দিনবোৰ বহুত বেছি মনত পৰে। এতিয়া তাতে সেই হ'লো অকল হাজবেণ্ড আৰু মই, এনেকুৱা লাগে আৰু জব কৰিলেও নিজৰ এটা প্ৰফেচনেল লাইফ থাকে হয় নাই, কিন্তু ফ্ৰেণ্ডবিলাকক মিছ কৰা যায়। আজি আচলতে বেংগলোৰ আহি মই সিহঁতকো বহুত মিছ কৰিছোঁ। ফ্ৰেণ্ডছ, এই ৰাস্তাটো দেখিছেনে? দুটা পাৰ্ট কৰি থৈছে, এটা ৰঙা ৰঙা খুঁটি পুতি থৈছে ন। ইটো চাইডে আচলতে বাছবোৰ যায় আৰু এইফালে গাড়ী আৰু বাইকবোৰ যায়। কিয় কওকচোন, এনেকৈ এইটো কাৰণেই দিছে যাতে ট্ৰাফিকটো অলপ কণ্ট্ৰল হয়, কাৰণ ইয়াতে বহুত ট্ৰাফিক হয়তো। ফ্ৰেণ্ডছ, এই দলংখন দেখিছেনে? এখন বহুত দীঘল, বহুত দূৰলৈকে আছে। এবাৰ যদি ওপৰত উঠি যাওঁ নহয় মই গৈ কলেজ নাপাওঁগৈ, তাৰ পৰা বহুত দূৰ পামগৈ। সেইকাৰণে আৰু কি জানে, এইখিনি জেগাত এই তলৰ এইখিনি জেগাত মোৰ এটা ইনচিডেণ্ট আছে। এই দলংখনৰ তলত নহয় এদিন মোৰ লগৰ এজনী বাৰ্থডে পাৰ্টি আছিল। মই বাৰ্থডে পাৰ্টি কৰি আৰু ৰাতি মানে ধুনীয়াকৈ সিহঁতৰ ঘৰতে থাকিলোঁ। থাকি ৰাতিপুৱা স্কুটি লৈ আহিছোঁ। সেইদিনা মানে দেৱালী টাইমত আছিলে। দিৱালী টাইমত কি হ'ল মানে বহুত ল'ৰা নহয় মদ খাই ৰাতিপুৱা মানে পাৰ্টি চাৰ্টি কৰিলে। ৰাতিপুৱা সিহঁতি বাইক লৈ আহিছে আৰু বাইক লৈ মই স্কুটি লৈ আহিছিলোঁ। মানে মোক মাৰি থৈ মই স্কুটি পৰিছে এটা জেগাত, মই দৌৰি গৈ পৰিছোঁ এটা জেগাত, তেনেকুৱা অৱস্থা হৈছিল। সেইকাৰণে এইখিনি জেগা মই একদম পাহৰিব নোৱাৰোঁ, বুজিছেনে? এই ফ্লাইঅভাৰখন চাওক, এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে দেই, আৰু এইখিনিৰ পৰা ষ্টাৰ্ট হৈ কমপ্লিট আৰু এটা জেগা ইয়াৰ পৰা দূৰ আছে, সেইটো কয় ইলেক্ট্ৰনিক চিটি হয়, তালৈকে আছে ফ্লাইঅভাৰখন। আৰু এই ফ্লাইঅভাৰখন বেংগলোৰৰ চবতকৈ ডাঙৰ ফ্লাইঅভাৰ আৰু দীঘল ফ্লাইঅভাৰ। দেখিছে, আমি এতিয়া ফ্লাইঅভাৰৰ ওপৰে অহা নাই, ফ্লাইঅভাৰ তলেদি আহিছোঁ, কাৰণ ইয়াত যদি উঠিও আৰু মই কলেজলৈ আহিবলৈ নোৱাৰিম তাৰমানে। সেইকাৰণে আৰু বহুত বেছি দীঘল। আপোনালোক যদি কোনোবা বেংগলোৰত আছে হয়তো জানে, আৰু বহুত ভালো লাগে এইখিনি জেগাত। ফ্ৰেণ্ডছ, মই আহি পাই গ'লোঁ কলেজত। দেখিছে, এইটো আমাৰ কলেজ কেম্পাছ হয় আৰু এইখিনি জেগাত হোষ্টেল হয়। এইখন হোষ্টেল, এইখন কমন হোষ্টেল হয় চববিলাকৰে, যিবিলাক ডেণ্টেলত পঢ়ি আছে, নাৰ্ছিং পঢ়ি আছে, ধৰক বেলেগ ফাৰ্মাচী পঢ়ি আছে, ফিজিঅ'থেৰাপি পঢ়ি আছে, সকলোবিলাকৰ কাৰণে একেলগে কম্বাইন হোষ্টেল হয় এইখন। আৰু এইটো হৈছে এডমিনিষ্ট্ৰেটিভ ব্লক। ফ্ৰেণ্ডছ, এতিয়া মই গৈ আছোঁ এডমিনিষ্ট্ৰেটিভ ব্লকত। আচলতে মই পাছত কৰিছোঁ লাষ্ট ইয়েৰ ন, তো চববিলাক মোৰ মাৰ্কশ্বিট চাৰ্টিফিকেট যিমানখিনি আছে সেইখিনি গোটেইখিনি আছে এডমিনিষ্ট্ৰেটিভ ব্লকত। একাউণ্টছ ডিপাৰ্টমেণ্টত আছে। তো মই মেমগৰাকীক লগ কৰিবলৈ গৈ আছোঁ। প্ৰিন্সিপাল মেমৰ পৰা চাইন ল'লোঁ আৰু এতিয়া এইটো দেখিছেনে এডমিনিষ্ট্ৰেটিভ ব্লকৰ মেইন এণ্ট্ৰেঞ্চটো হয়। মই তাৰেদি ভিতৰত সোমাইছোঁ। তো এয়া আৰু কলেজখনৰ আচলতে আমাৰ কলেজখন এতিয়া অক্সফৰ্ড এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটিৰ আণ্ডাৰত হয়। তাৰ ভিতৰত বহুতখিনি কলেজ আছে।
তো আপোনালোকে যদি বিচাৰে বেংগলোৰত হায়াৰ ষ্টাডি কৰিবৰ কাৰণে তেতিয়াহ'লে এইখন কলেজত আহিব পাৰে। অক্সফৰ্ড ৱেলফেয়াৰ এডুকেশ্যনেল ছ'চাইটিৰ আণ্ডাৰত হয়। তো বহুত বেছি ভাল হয় আৰু বহুতখিনি কোৰ্চ আছে ইয়াতে। ডেণ্টেল আছে, ফিজিঅ'থেৰাপি মই অলৰেডি কৈছোঁ, নাৰ্ছিং আছে, বহুতখিনি কোৰ্চ আছে। আপোনালোকে যোগাযোগ কৰিব পাৰে। বহুত বেছি ভাল কলেজ হয়, মোৰ বহুত ভাল লাগিল ইয়াতে পঢ়ি। এই কলেজখন আচলতে কমন হয়, বহুত বেছি কোৰ্চবিলাক আছে, বহুতখিনি আছে। মানে আপুনি ডিপ্ল'মা কোৰ্চ, যিমানখিনি পষ্ট গ্ৰেজুৱেট, ডিগ্ৰী কোৰ্চেছ চববিলাক আছে। আপোনালোকে এবাৰ তথাপিও এবাৰ নেটত চাৰ্চ কৰি চাব। মই দেখালোঁ আউট কেনেকুৱা হয়, আৰু মই আকৌ এবাৰ আহিম কলেজত, তেতিয়া মই অকল কলেজখনক লৈ এটা ভিডিঅ' বনাম ভালকৈ। তো এয়া দেখিছেনে, এইখন আমাৰ কলেজৰ লাইব্ৰেৰী হয়। মই লাইব্ৰেৰীৰ পৰা নোটদিও ল'ব লাগিছিল। তো সেয়া মোৰ হাজবেণ্ড ৰখি আছে আউটছাইডত আৰু মই চাইন ল'ব গৈছোঁ ভিতৰত। হেল্ল' ফ্ৰেণ্ডছ, কলেজখন অলপকৈ দেখালোঁ। দেখিছেনে, আচলতে অলপ দেৰি হৈ গ'ল ন, 4টা বজালৈকে কলেজ খোলা থাকে, সেইকাৰণে বহুত ভালকৈ দেখাব নোৱাৰিলোঁ বাৰু। আকৌ নেক্সট টাইম মই যেতিয়া আহিম পূৰা ধুনীয়াকৈ A to Z দেখাম কেম্পাছটো। অলপ টাইম লৈ আহিম। এতিয়া মই চাৰ্টিফিকেটবোৰ কালেক্ট কৰা হৈ গ'ল। এতিয়া ভাবি আছোঁ ইয়াতে মানে দুটামান অসমীয়া ফেমিলি আছে যোনটোত লগত আমি আগতে একেলগে আছিলোঁ। ভাবিলোঁ যে তেওঁলোকক এবাৰ লগ কৰি চাওঁ। আগতে মানে যেতিয়া বেংগলোৰ আহোঁ তেতিয়া আমি তেওঁলোকৰ তাতে যোৱা হয়। এতিয়া মানে এইবাৰ কৰোণা হয় যে সেইকাৰণে আমি তাতে যোৱা নহ'ল, আমি বেলেগকৈ ৰুম লোৱা হ'ল। তো এতিয়া আহকচোন আমাৰ লগত চাই থাকক। ফাইনেলি আমি লগ পাই গ'লোঁ। এইগৰাকী দেখিছেনে, এগৰাকী বৌ হয় এজনী। এই মই যেতিয়া বিয়া হৈ প্ৰথম আহিছিলোঁ, এই বৌজনীয়ে নহয় মোক বহুত শিকাইছিল। তাৰমানে খানা কেনেকৈ বনাব লাগে, ঘৰত কি কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, কেনেকৈ চাফা কৰিব লাগে, মানে বহুত বেছি শিকাইছিল। আৰু যেতিয়া মোৰ হাজবেণ্ড ক'ৰবাত যায় বা কিবা হয়, মই মানে একদম নিজৰ ঘৰৰ নিচিনাকৈ আহি যাওঁ তেওঁলোকৰ ওচৰত থাকিবলৈ। আৰু দাদা আৰু বৌ বহুত বেছি ভাল হয়, বিৰাট ভাল লাগে। বহুত দিনৰ মূৰত লগ পাইছোঁ তো, কথা শেষেই হোৱা নাই। এয়া দেখিছে আৰু এজনী আহি গ'ল। তাই মানে মোৰ পাৰ্টনাৰ হয়, মই কি ক'ম আৰু তাইৰ লগত একদম মানে বহুত ভাল কোৱালিটি টাইম স্পেণ্ড কৰিছোঁ দুজনীয়ে একেলগে। এই দুজন দেখিছে, দাদা ভাইটি একেবাৰে ইমান পাৰ্টনাৰ, লগ পালে ইহঁতৰো কথা শেষেই নহয় আৰু আমাৰ দুজনীও কথা শেষেই নহয়, মানে ইমানেই জমনি লাগে। এতিয়া বৌগৰাকী ৰুমত গ'ল আৰু আমি 4টা দেখিছে ব্ৰেণ্ড ফেক্টৰী এটা আছে মানে সিহঁতৰ ৰুমৰ ফ্ৰণ্টত, আৰু আমি তালৈ মাৰি দিলোঁ। তাৰমানে 4টা মিলি কি কৰোঁ কি নকৰোঁ বুলি ভাবি মানে গোটেইকেইটা কথা পাতি গৈ ব্ৰেণ্ড ফেক্টৰী পালোঁগৈ আৰু ভিতৰত চাই আছোঁ ক'ত কি অফাৰ দিছে। এবাৰ ব্ৰেণ্ড ফেক্টৰীটোৰ ভিতৰত ভালকৈ এবাৰ সোমালোঁ। আৰু আগতে আমি বেংগলোৰত থাকোঁতে ইয়ালৈ মানে আহিয়ে থকা যায়, সেইকাৰণে ভাবিলোঁ কি অফাৰ দিছে এবাৰ এনেই সোমাই যাওঁ আৰু আমিকেইটাও কথা পাতি থাকিম, কিনো ৰাস্তাৰ ৰৈ কথা পাতিম আৰু। সেইকাৰণে ইয়াতে মলটোত আহি আমি কথা পাতি মানে শেষেই হোৱা নাই আৰু। ব্ৰেণ্ড ফেক্টৰী ফ্ৰণ্টত এখন ম'মৰ দোকান আছিল আৰু আমি কৰোণাৰ কথা পাহৰি মানে 4টা কোনখন দুনিয়াত আছোঁ ক'ব নোৱাৰি মানে ম'ম' খোৱাত লাগি গ'লোঁ। ষ্টিম ম'ম', ফ্ৰাই ম'ম' গোটেইকেইটা মিলি দেখিছেনে, এই দুজন আচলতে সিহঁতি তেজপুৰৰ হয়। আৰু আমি লগ পাইছোঁ এওঁ ইয়াতে অহাৰ পৰা, আমি ইয়াতে থকাৰ পৰা লগ পাওঁ। তেওঁলোকক বহুত দিন হ'ল চিনি পোৱা, তো এটা ফেমিলি নিচিনা হৈ গ'ল সিহঁতি, মানে বহুত বেছি এক্সাইটেড আমি গ'লত। হাই ফ্ৰেণ্ডছ, আমি সিহঁতক বাই বাই কৈ আমি আকৌ আৰম্ভ কৰিলোঁ। আমি ৰুমৰ ফালে আহি আছোঁ। এতিয়া মানে ৰাতিয়ে হৈ গ'ল, সিহঁতকো বহুত দিনৰ মূৰত লগ পালোঁ। কথা পাতি শেষেই নহয় এনেকুৱা হৈ আছিল, তথাপিও আহি গ'লোঁ। এতিয়া আচলতে এইখিনি সময়তহে মোৰ বেংগলোৰ লাগিছে। চাওকচোন বাহিৰৰ ফালে ইমানেই ট্ৰাফিক আছে নহয়, চাওক ট্ৰাফিক ইমান আছে। আৰু আমি মানে কি অলপকৈ লাহে চলাব লগা হৈছে, মানে ইমানেই বেছি স্পীডত যাব পৰা নাই কাৰণ বহুত ট্ৰাফিক। তথাপিও বেংগলোৰটো বেংগলোৰ ন, বহুত বেছি ভাল লাগিছে, বহুত এক্সাইটেড। এতিয়া আমি আহি আছোঁ গেষ্ট হাউচৰ ফালে। আমি আচলতে এটা গেষ্ট হাউচত আছোঁ, তো এতিয়া গেষ্ট হাউচত আহি আছোঁ RT নগৰত। হাই ফ্ৰেণ্ডছ, আমি আহি পালোঁহি। আপোনালোকক আজি ধুনীয়াকৈ অকণমানকৈ বেংগলোৰখন দেখালোঁ। আমি ক'ত কি কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ আজি মোৰ ব্লগটো চাই ভাল লাগিলে। যদি ভাল লাগিছে প্লিজ লাইক কৰি দিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত। আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি মোৰ ফেমিলি মেম্বাৰ হ'বলৈ নাপাহৰিব। বাই বাই এভৰিৱান, গুড নাইট।